এনে সুৰীয়া গীতৰ ঐক্যতানেই হ'ল সমাজ। জীৱনৰ দৰে সমাজৰো থাকে আৰোহণ অৱৰোহণ, আহে সুযোগ আহে দুৰ্যোগ। সমাজ নামৰ এই সমবেত গীতটিৰ একোটা কলি সদৃশ কৃষক, শ্ৰমিক আদি সাধাৰণ জনতাক যেতিয়া সুৰৰ মাজতে আত্মগোপন কৰি থকা অসুৰে দুৰ্যোগৰ মাজলৈ ঠেলি দিব খোজে, তেতিয়া জীৱনৰ ঐক্যসুৰ সুৰীয়াভাৱে বাজিব পাৰে জানো? পাৰে, যদি পুনৰ তাত সুৰ সংযোজনাৰ দায়িত্ব লয় জীৱন শিল্পীয়ে।